আমি আজি এটা প্লেচলৈ আহিছোঁ সেইটো হৈছে এটা কেভ আৰৱা কেভ সেইটো চহৰাত আছে বহুত ধুনীয়া লাগিছে সোমাই আহিয়ে অলপমান ওপৰলৈ উঠি মানে ট্ৰেকিং কৰি আহিব লাগিব ধুনীয়া ষ্টেপছ বনাই থোৱা আছে ৰাস্তাটো ভাল লাগিছে আহি পেলাই জানো চাওঁ কেভটোৰ ওচৰলৈ গৈ কেনেকুৱা লাগিব আৰু ইয়াৰ পৰা বহুত ধুনীয়া ভিউ দেখা পায় চাওক ইমান ধুনীয়া লাগিছে এইটো হ'ল এণ্ট্ৰেঞ্চ আৰৱা কেভৰ এতিয়া আমি ভিতৰলৈ সোমাই যাম কেভটোৰ ভিতৰলৈ আহকচোন আপোনালোকে ভিতৰত কি আছে প্ৰথম সোমাই গৈয়ে সেয়া দেখিছোঁ চক ষ্টেলেক্টাইটছ ইমান ধুনীয়াকৈ ফৰ্ম হৈছে কেভটোৰ ভিতৰত ইয়াতে কিছুমান ফসিলছ আছে মই দেখাম যদি মই দেখোঁ এয়া চাওক ফসিলছ এইবোৰ চব মলাস্ক চেলছ The main highlight of the Arwah caves is the various fossils যিবিলাক কেভটো ৱালত দেখা পায় এইবিলাক চব কিমানখিনি ফসিলছ আছে এইবোৰ চব মলাস্ক চেলছ আৰু ফিছ বনছৰ ফসিলছ আছে এই ফসিলছবিলাক ফৰ্ম হৈছিল 56 মিলিয়ন ইয়াৰ্ছ আগত গোটেই কেভটোৰ ভিতৰত এনেকুৱাই ফসিলছ দেখা পাব
হ'ব দে স্লিপ কৰিবা দেই বহুত ভাল লাগিলে ভিতৰলৈ গৈ তাতে বহুত ফচিলছ দেখা পালোঁ আৰু কেভটো বহুত ধুনীয়া বহুত ভিতৰলৈ যাব পাৰি বন্ধ কৰি থোৱা আছে মানে এক্সপ্ল'ৰ কৰি আছে আৰু কিছুমান ফচিলছবিলাক যদি আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে মোৰতো বিৰাট ভাল লাগিলে এনেকৈ এক্সপ্ল'ৰ কৰি পেলাই নেদেখা এটা জেগালৈ আহি বিৰাটেই ভাল লাগে আৰু এনেকৈ এক্সপ্ল'ৰ কৰি কিছুমান বস্তু চাবলৈ বিৰাট ভাল লাগে আপোনালোকৰ ভাল লাগে নাই মোক কমেণ্ট কৰি জনাব তো আজিলৈ ইমানেই আকৌ পিছত বেলেগ এটা প্লেচত লগ পাম টিল দেন বাই বাই